हाई फ्रेंड्स मोर यूट्यूब चेनेलटुले आपनालोक सकलोके स्वागतम जनाइछु। प्रथमे मैं तिलखिनि अकमान भाजी लम। एखिनि बहुत बेसी भाजिबो नालागे, मात्र 2-3 मिनिटर कारणे भाजिलेই हल। आरु जदि बेसी भजा जाय तेतियाहले तिलखिनि अकमान तिता लागिबो पारे। आपनालोकेও तिलखिनि भाजिले 2-3 मिनिटर कारणे भाजिब। आरु किछुमाने पानीत তিয়াই थৈ मिक्सित पिसि लय, हेनेकेও बनाब पारि। एखिनि मोर भजा होइसे, एतिया मैं तिलखिनि मिक्सित गुৰি কৰি लम। एया सब गुৰি হৈ গল। এইফালে মোৰ কেৰাহী গৰম হৈছে। এতিয়া মই ইয়াতে তেল দি দিছো। তেল মই বহুত বেছি ব্যৱহাৰ কৰা নাই কাৰণ তিলৰ পৰাও তেল ওলাবয়ে। শুকান জলকীয়া এটা দি দিছো। এতিয়া ইয়াতে মই কাটি থোৱা পিয়াজখিনি দি দিছো। এইখিনি অলপ ৰঙচুৱাকৈ ভাজি লম। পিয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে পাৰ মাংসখিনি দি দিম। পাৰ মাংস বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ হলে বহুতেই প্ৰিয়। মই পাৰ মাংসৰ নামত পাগল একেবাৰে। আপোনালোকৰো চাগে পাৰ মাংস দেখি খাও খাও লাগিছে নহয়নে? এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছো। এতিয়া মই মাংসখিনি ভালদৰে লৰাই ঢাকনি এখন দি দিম। আৰু পিয়াজৰ পৰা বহুতখিনিয়ে পানী ওলাই, সেই পিয়াজৰ পানীখিনিৰে মই মাংসখিনি সিজাই লম। ঢাকনিখন দি দিছো। এয়া চাওক, দেখিছেনে পিয়াজৰ পৰা বহুতখিনিয়ে পানী ওলাইছে। আৰু যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। এয়া চাওকচোন পিয়াজৰ পৰা কিমানখিনি পানী ওলাইছে। এতিয়া মই ইয়াতে আদা নহৰু দি দিছো। আদা নহৰুখিনি দিয়াৰ পিছত মই অলপ সময়ৰ কাৰণে ঢাকনিখন দি দিম। ঢাকনিখন গুচাই মই মাংসখিনি ভালদৰে ভাজি লৈছো। হালধি গুৰি অকমান দি দিছো। এতিয়া মই আকৌ অলপ সময়ৰ কাৰণে ঢাকনিখন দি থম। এয়া ঢাকনি গুচাই মই আকৌ এবাৰ এইখিনি ভালদৰে ভাজি লৈছো। জিৰা গুৰি অকমান দি দিছো। জালুকৰ গুৰি দি দিছো। ইয়াত মই মছলাও বহুত বেছি ব্যৱহাৰ কৰা নাই, কম মছলা দিয়ে খাই ভাল লাগে। আৰু বহুতেই ভাবে তিলেৰে বনালে খাই তিতা লাগিব বুলি, কিন্তু একদমেই তিতা নালাগে, খাই বহুত বেছিয়ে ভাল লাগে। আপোনালোকেও বনাই চাবচোন কেনেকুৱা হয়, আৰু মোৰনো কেনেকুৱা হৈছে সেইটোও জনাই দিব। এতিয়া মই ইয়াতে গুৰি কৰি থোৱা তিলখিনি দি দিছো। আৰু তিলখিনি দিয়াৰ পিছত বহুত বেছি ভাজিবও নালাগে, 1-2 মিনিট সময় ভাজিলেই হ'ল। আৰু এতিয়া মই ইয়াতে গৰম পানী অলপ দি দিম। আপোনালোকেও আপোনালোকৰ জোখমতে পানী দি দিব। যিমানখিনি গ্ৰেভি খাই সেইটো হিচাপত পানীখিনি দি দিব। আৰু তিলেৰে বনালে গ্ৰেভি কৰি খায়ে ভাল লাগে। মই আৰু অকমান পানী দি দিছো। আৰু এইখিনি মই এতিয়া ভালদৰে উতল আহিব দিম। এয়া চাওক ধুনীয়াকৈ উতল আহি গৈছে। এইখিনি মোৰ প্ৰায় হৈ গৈছে। গ্ৰেভিটো খুব ধুনীয়া হৈছে।
আৰু কালাৰটো খুব ধুনীয়া হৈছে কিন্তু ভিডিঅ'টোত কালাৰটো ভালকৈ ধৰিব পৰা হোৱা নাই এতিয়া মই গেছটো অফ কৰি দিছোঁ এয়া চাওক তিলেৰে বনোৱা মোৰ পাৰ মাংস ৰেডি হৈ গ'ল কালাৰটো সঁচাকৈ খুব ধুনীয়া হৈছে আপোনালোকেও জনাবচোন মোৰনো কেনেকুৱা হৈছে